হেল্ল', কি খবৰ? ভালনে সকলোৰে? তেতিয়াহ'লে আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। মাছৰ ৰেচিপি। ভাপত দিয়া মাছটো চাগে সকলোৱে খায়, কিন্তু এইটো ভাপত দিয়ে বনাওঁ, কিন্তু এটা নতুন টেকনিক। মানুহে খোৱাজনে গমেই নাপাব যে ভাপত দি বনাইছোঁ। ঠিক আছে, তেতিয়াহ'লে আজি আমি ৰেচিপি ষ্টাৰ্ট কৰোঁ। মাছখিনি বনাওঁতে মই কি লৈছোঁ প্ৰথমতে মই সেইখিনি আপোনালোকক এবাৰ দেখাই দিওঁ। দুটা ডাঙৰ ডাঙৰ পিঁয়াজ, দুটা ডাঙৰ বিলাহী কাটি লৈছোঁ ৰাফকৈ। তাৰপিছত এয়া আপোনাৰ খিচমিচ, বেছি নালাগে, দুটামান আপোনাৰ 10-12টা। এয়া আপোনাৰ 15টামান মই কাজু লৈছোঁ, গৰম পানীত ভিজাই থৈছোঁ। আদা নহৰু আপুনি ধৰক দুইটা মিলি 1 টেবুল চামুচমান ল'লে হ'ল। আপুনি এয়া কাশ্মীৰী জলকীয়া পাউডাৰ, এইটো অপশ্যনেল হয়, আপোনালোকে ল'ব পাৰে, নল'লেও একো নাই। এয়া আপোনাৰ হ'ল জিৰা পাউডাৰ, গৰম মছলা, আপোনাৰ হালধি পাউডাৰ, কেঁচা জলকীয়া, আৰু এয়া ধনিয়া দিছোঁ, আপোনাৰ ধনিয়াখিনি গাৰ্নিচিঙৰ কাৰণে। আৰু লগতে আমাৰ মেইন ইনগ্ৰিডিয়েণ্টছ হ'ল মাছটো আপুনি ফ্ৰাই কৰিব নালাগে, তেনেকৈ ল'ব। অলপমান খালি ইয়াত নিমখ সানি পেলাই অলপ সময় থৈ দিব। আৰু মই এতিয়া দেখাম আপোনালোকক ইয়াত বিলাহী, আপোনাৰ পিঁয়াজ, তাৰপিছত আপোনাৰ কেঁচা জলকীয়াখিনি, তাৰপিছত আদা নহৰুখিনি, তাৰপিছত আপোনাৰ কাজু যিখিনি দিছিলোঁ সেইখিনি। মই ইয়াত এতিয়া আপোনাৰ মছলাও মই এতিয়াই আপোনাৰ ইয়াতে দি দিম। আপোনাৰ হালধি আপোনাৰ ধৰক সৰু চামুচৰ 1 চামুচ, গৰম মছলা আপোনাৰ সৰু চামুচৰ 1 চামুচ দিলে হ'ল। জিৰা পাউডাৰ খালি অকণমান বেছিকৈ দিব, 2 চামুচ দিলোঁ মই। আৰু কাশ্মীৰী জলকীয়া পাউডাৰ। ইয়াত মই এতিয়া অলপমান নিমখো দি দিম একেবাৰে, দি পেলাই এইটো এটা পেষ্ট এটা বনাই ল'ম। এইটো চাওক, পেষ্টটো মোৰ ৰেডি। এতিয়া এইটো ৰেচিপিত আপোনাৰ তেলটো খালি অলপমান সৰহকৈ লাগে, নহ'লে ভালকৈ মছলাখিনি ভাজ নাখাব। এয়া মই তেল দিলোঁ, ভালকৈ গৰমাই ল'লোঁ। এতিয়া মই ইয়াৰ যিখিনি আমি পেষ্ট বনাই থৈছিলোঁ লাহেকৈ দিম। গেছটো একদম চিমত থ'ব খালি। একবাৰ লৰাই দিয়ক। এইখিনি এতিয়া অকণ অকণ দেখিছে আপুনি, এতিয়া ফুটিছে, হৈ গ'ল মোৰ এইখিনি। মই ইয়াতে এতিয়া এই খিচমিচকেইটা দি দিলোঁ। এতিয়া মই ইয়াত কেঁচা মাছ পিচ দি দিম। মই ইয়াত নিমখ সানি থৈছিলোঁ দেই, এনেকৈ পিচ 4 পিচ দিলোঁ। দি পেলাই আপোনাৰ অকণমান মছলাখিনি ওপৰত দি দিব। গেছটো একেবাৰে চিমত থ'ব খালি দেই, গেছটো একদম চিমত থ'ব। এতিয়া যেতিয়ালৈকে মছলাখিনি একেবাৰে ভাজি পূৰা ৰেডি হৈ নাযায়, মাছখিনিতো বাৰু সিজোতে বেছি টাইম নালাগে, সেইকাৰণে আমি এইখিনি আৰু বেছি লৰাই নাথাকোঁ, চুই নাথাকোঁ, আৰু তাক এতিয়া ৰেষ্ট দিম, নিজে সিজিবলৈ দিম। এতিয়া মই ঢাকোনখন লগাই দিলোঁ। লগাই দি পেলাই আপোনাৰ 15-20 মিনিটমান ইয়াক মই একদম কম ফ্লেমত, মানে একদম ল' ফ্লেমত মই ইয়াক ৰেডি হ'লোঁ। মোৰ 10-15 মিনিট হৈ গ'ল। এতিয়া মই এবাৰ ঢাকোনখন মেলি চাম। এতিয়া মাছ পিচ লাহে লাহে আপুনি উঠাই দিব, লাহে লাহে, একদম যাতে ভাঙিবলৈ সুবিধা নাপায়। অ'কে, 10 মিনিটৰ পিছত মই আকৌ এবাৰ চাওঁ, এইখিনি প্ৰায় হৈছেই। মই আৰু অলপমান গ্ৰেভিটো শুকাবলৈ দিম। এবাৰ মই
অকণমান মাছটো মিডিয়াম ফ্লেমত অকণমান আকৌ অলপমান ঢাকোনখন আঁতৰাই পেলাই সিজিবলৈ দিম মছলাখিনি। খালি তলত লাগিব নিদিব, সেইটো ক্ষেত্ৰত খালি অকণমান সাৱধান হৈ থাকিব। 5 মিনিটমান তেনেকৈ ৰখাৰ পিছত এতিয়া আকৌ এবাৰ লৰাই দি, যিহেতু প্ৰায় হৈছেগৈ, আকৌ এবাৰ লৰাই দি ঢাকোনখন মাৰি একদম চিমত দি পেলাই আপোনাৰ ধৰক 10 মিনিটমান এনেকৈ থাকিবলৈ দিম। তাৰপিছত আমাৰ আজিৰ মাছৰ ৰেচিপিটো ৰেডি হৈ যাব। এতিয়া মই পুৰা 10 মিনিট ৰাখিছোঁ আৰু এতিয়া চাওক আমাৰ মাছৰ ৰেচিপি ৰেডি হৈ গ'ল। মই আপোনাক অকণমান ক্ল'জ আপ কৰি দেখুৱাম। চাওক পুৰা তেলটো ছাইডেদি নিগৰি ওলাইছে আৰু গ্ৰেভিটো একদম ঠিক। এতিয়া আমাৰ ৰেচিপি ৰেডি। মই একেবাৰে আপোনাক প্লেটিং কৰিবলৈ দেখাম।